If two numbers are respectively 20% and 50% of a third number, what is the percentage of the first number to the second? এই প্ৰশ্নটোত আমাক চাৰিটা অপশ্যন দিছে। অপশ্যন এ 10, বি অপশ্যন বি 20, অপশ্যন চি 30 আৰু অপশ্যন ডি 40। এই প্ৰশ্নটো সুধিছে যদি দুটা সংখ্যা ক্ৰমান্বয়ে 20% আৰু 50% হয় তৃতীয় সংখ্যাটোৰ, তেনেহ'লে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ হ'ব? এই প্ৰশ্নটো কৰিবলৈ প্ৰথমে আমি সংখ্যাকেইটা ধৰি ল'ব লাগিব। প্ৰথম সংখ্যা, দ্বিতীয় সংখ্যা আৰু তৃতীয় সংখ্যা ক্ৰমান্বয়ে আমি এ, বি আৰু চি বুলি ধৰিলোঁ। এতিয়া আমাক প্ৰথম সংখ্যাটো কৈছে তৃতীয় সংখ্যাটোৰ 20%, অৰ্থাৎ 20% পূৰণ তৃতীয় সংখ্যাটো। ঠিক তেনেকৈ দ্বিতীয় সংখ্যাটোক আমাক কৈছে 50% তৃতীয় সংখ্যাটোৰ, গতিকে 50 পূৰণ চি, আৰু তৃতীয় সংখ্যাটো যিহেতু আমি চি ধৰিছোঁ, চিটো আমি পালোঁ। এতিয়া আমি প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটো সমাধান কৰিম অলপ। ইয়াত 20% আছে আৰু 50% আছে, গতিকে শতাংশটোক আমি উঠাই দিলে দশমিকলৈ যদি আমি পৰিৱৰ্তন কৰোঁ, 20%ৰ ঠাইত আমি লিখিব পাৰোঁ 0.20 পূৰণ চি। ঠিক তেনেকৈ 50%ক যদি আমি শতাংশৰ চিম্বলটো উঠাই দিওঁ, তেনেহ'লে হ'ব আমাৰ 0.50 চি আৰু তৃতীয় সংখ্যাটো চি। এতিয়া আমি যিহেতু সংখ্যাকেইটা পাই গ'লোঁ, এতিয়া আমি এই চিত্ৰখন মতে, আপোনালোকে যদি প্ৰথম ভিডিঅ'কেইটা দেখা নাই, চোৱা নাই, চাই ল'ব। ইয়াৰ পৰা এই চিত্ৰখন মতে আপোনালোকে সমাধান কৰিবলৈ সুবিধা হ'ব। এতিয়া আমাক প্ৰশ্নটোত সুধিছে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ হ'ব? আমাক সুধিছে প্ৰথম সংখ্যাটো, গতিকে আমি প্ৰথম সংখ্যাটো সদায় তলত পাতিব লাগিব, আৰু দ্বিতীয় সংখ্যাটোৰ কিমান শতাংশ সুধিছে, গতিকে আমি দ্বিতীয় সংখ্যাটো ওপৰত পাতিম, আৰু মাজৰ যিটো বৃত্ত আছে সেই বৃত্তটোত আমি পাৰ্চেণ্টেজ বা শতাংশৰ উত্তৰটো পাম। যিহেতু আমি এৰ আৰু বিৰ মানটো পালোঁ সমাধান কৰি, বিৰ মানটো 0.50 আৰু এৰ মানটো 0.20। এতিয়া আমি শতাংশটো পাবৰ কাৰণে এইটো ফৰ্মুলাটোত বহালে আমি উত্তৰটো পাম। ইয়াত এৰ মানটো আমি যিহেতু পালোঁ 0.20 চি, আৰু বিৰ মানটো আমি পাইছোঁ 0.50 চি পূৰণ 100, আৰু ইয়াত আমি চি কাটিলোঁ, আৰু এতিয়া দশমিক যিহেতু দুটা ওপৰত আৰু তলত দুটা সংখ্যাৰ আগত আছে, গতিকে আমি দুটাক আমি দশমিকটো উঠাই দিলে হ'ব 20, আৰু তলত হ'ব আমাৰ 50 পূৰণ 100। আৰু এতিয়া যদি আমি এইটো সমাধান কৰোঁ, আমি উত্তৰটো পাম এনেধৰণৰ 40%, অৰ্থাৎ আমাৰ এই প্ৰশ্নটোৰ উত্তৰটো হ'ব 40%।